চেয়াৰমেন বা মেম্বাৰবিলাকে BTCৰ পৰা বেতন নাপায় গতিকে ইমানখিনি পইচা এই পাৰ্টিকুলাৰ চেয়াৰমেনে ক'ত পাইছিলে পইচাৰ ওপৰতে হুলে আৰু নিজৰ বডিৰ ওপৰতো পইচা 500 টকাৰ নোটটো মানে ওপৰতো লৈ ল'লে মানে কি বুলি কয় এইটো ব্লেংকেট উৰি লোৱাৰ নিচিনা তেনেকুৱা কৰিছে নাই এইবাৰ আৰু হীৰা চৰণীয়াৰ এই ঢৌটো নাই বড়ো অনাবড়ো এইবোৰ এতিয়া নাইকিয়া হৈ গৈছে সব মানুহে একেলগে থাকিব বিচাৰে তেখেতে আহি পেলাই বড়ো অনাবড়ো ৰাজনীতি কৰিছে সেইটো আৰু এতিয়া ৰাইজে নামানে ইয়াৰ সম্পৰ্কে মই যোৱাকালি ইতিমধ্যে ক'লোঁ ৰাইজে সদায় কৈ আছে এইটো আমি কোৱা নহয় ৰাইজে সদায় কৈ আছে যে UPPLৰ VCDCৰ চেয়াৰমেন মেম্বাৰবিলাকে এই ঘৰ দিম বুলি 5,000ৰ পৰা 10,000 পইচা লয় মানে আৰু তেখেতসকলে এই ৰেচন কাৰ্ড দিব বুলিও পইচা কালেক্ট কৰে আৰু অৰুণোদয় স্কিম দিম বুলি পইচা তোলে গতিকে সেই চেয়াৰমেনজনে তেনেকুৱা কৰি বহু লাখ টকা হয়তো ক্ৰ'ৰ টকা তেখেতে এক্সটৰ্চন কৰিছিল ৰাইজৰ পৰা আৰু ক'ত পইচা পায় চেয়াৰমেন বা মেম্বাৰবিলাকে BTCৰ পৰা বেতন নাপায় গতিকে ইমানখিনি পইচা এই পাৰ্টিকুলাৰ চেয়াৰমেনে ক'ত পাইছিলে মানে ইয়াৰ ওপৰতে মেট্ৰেছৰ দৰে পইচাৰ ওপৰতে হুলে আৰু নিজৰ বডিৰ ওপৰতো পইচা 500 টকাৰ নোটটো মানে ওপৰতো লৈ ল'লে মানে কি বুলি কয় সেইটো ব্লেংকেট উৰি লোৱাৰ নিচিনা তেনেকুৱা কৰিছে গতিকে আমি দাবী কৰিছোঁ বা আসাম চৰকাৰ ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিব লাগে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু ইনভেষ্টিগেশ্যন কৰা গোটেই এজেঞ্চিবোৰে ইয়াৰ ওপৰত ষ্ট্ৰং এটা একশ্যন ল'ব লাগে কাৰণ এইটো অকল আমাৰ অঞ্চলত ভাইৰেল হৈ থকা নাই এইটো নেশ্যনেল ইণ্টাৰনেশ্যনেললৈকে গৈছে এইটো অপৰাধ পইচাটো অন্যায়ভাৱে তেখেতে শুই পেলাই হয়তো নষ্ট কৰিছে এইটো ভাৰতীয় কিবা আইন মতে এইটো দণ্ডনীয় হ'ব এইটো টাইমছ অফ ইণ্ডিয়াত ডিছকাশ্যন হৈছে ইকনমিক টাইমছত ডিছকাশ্যন হৈছে আৰু বহুতো ডাঙৰ ভাৰতীয় মিডিয়াত ডিছকাশ্যন হৈছে মই ভাবোঁ এই চেয়াৰমেনজনক আমাৰ UPPL নেতাসকলে লাইট দিছে পইচা তুলিবৰ কাৰণে ইলেকশ্যন সময়ত তেখেতে দেখাব বিচাৰিছে ৰাইজক ক'ব বিচাৰিছে যে আহক আমাৰ লগত বহুত পইচা আছে আমি আপোনালোকক পইচা বিতৰণ কৰি দিম এইটো কৰাৰ সত্ত্বেও হয়তো অকলে কৰা নাই নিশ্চয় UPPLৰ নেতাসকলে কিয় বাধা কৰা নাই কিবা এটা ষ্ট্ৰেটেজি বনাইছিলে গতিকে মই আজি BPF দলৰ এজন কোকৰাঝাৰ 1 নং কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে চৰকাৰলৈ মই আবেদন কৰোঁ মই দাবী কৰোঁ ইয়াৰ ওপৰত ষ্ট্ৰং একশ্যন ল'ব লাগে ইনভেষ্টিগেশ্যন হ'ব লাগে যে আপুনি মানে পাৰিখন ইলেকশ্যনত আপুনি পৰাজিত হৈছে কিন্তু এইখন ইলেকশ্যন MP ইলেকশ্যন ৰজাৰ ইলেকশ্যন আপোনাৰ জিকাটো অসম্ভৱ বুলি কৈছে UPPLৰ নেতাবিলাকে 2005 চনৰ প্ৰথম MP এই কাউন্সিলৰ ইলেকশ্যনৰ পৰা 2020 ইলেকশ্যনলৈকে কয়বাৰ হাৰিছে কোনে হাৰিছে আপোনালোকে অংক কৰি চাওক ময়ো হাৰিছোঁ এইটো কাউন্সিলৰ হাৰিছোঁ আৰু ইয়াৰ কাৰণে মই আজি কাউন্সিলৰ মেম্বাৰ নহয় ইয়াৰ কাৰণে ৰাইজে মোক বিচাৰিছে MP হিচাপে মোক চাব বিচাৰিছে ৰাইজে আৰু ভোট দিবৰ কাৰণে কেতিয়া ইলেকশ্যন আহে সেইটোকে ৰখি আছে মোক MP হিচাপে চাবৰ কাৰণে তেখেতসকলে জবৰদস্ত ৰখি আছে বড়ো ৰাজনীতিলৈ কিন্তু আকৌ হীৰা চৰণীয়াৰ সম্পৰ্কে হাইকোৰ্টে এটা ভাৰ্ডিক্ট দিছিলে আৰু সেইটো বোলে ষ্টেট গভৰ্ণমেণ্টৰ এজেঞ্চি কি বুলি কয় ভিজিলেন্স কমিটি CID আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন DC SP সব কনচাৰ্ণ অথৰিটিবিলাকে ইনভেষ্টিগেশ্যন কৰিছে ইনভেষ্টিগেশ্যন কৰাৰ পিছত সেইটোকে কৈছে যে নৱচৰণীয়া ইজ নট বড়ো কছাৰীৰ নামত চাৰ্টিফিকেট লৈছে গতিকে সেই চাৰ্টিফিকেটখন ভুৱা সেইটোতো প্ৰমাণ হৈ গৈছে এতিয়া হাইকোৰ্টে আকৌ নিজৰ জিবাটো চেঞ্জ কৰি পেলাই অন্য ভাৰ্ডিক্ট দিয়াৰ অৰ্থটো কি এইটো হয় নেকি কি আজিকালি কোৰ্ট আদালতো পলিটিকেল কিবা দি
মিছলেড হৈ গ'ল নেকি এইটোতো আমি চাই পেলাই চিন্তা কৰিব লগা হৈছে সেইটোতো কমপ্লিটলি পলিটিকেল ভাৰ্ডিক্ট এইটো পলিটিকেল ভাৰ্ডিক্ট কাৰণ ইলেকশ্যন আহি আছে নৱচৰণীয়াক আসাম গভৰ্ণমেণ্টৰ এজেঞ্চিবিলাকে কৈছে যে তেখেতৰ চাৰ্টিফিকেটটো ভুৱা এই বড়ো কছাৰী নহয় এই বড়ো কছাৰীৰ নামৰ চাৰ্টিফিকেট লৈছে মানে সেইটো ভুৱা এই নাপায় মানে কেঞ্চেল এই এম পি দাঁড়াব নোৱাৰে ইয়াৰ কাৰণে যেন এম পি দাঁড়াব পাৰে ইয়াৰ কাৰণে কি কৰা হ'ল স্থগিত কৰিলে কেঞ্চেল কৰিব নোৱাৰিব এতিয়াই ই এক সপ্তাহ 2 সপ্তাহ আছে নমিনেশ্যন 12 তাৰিখতে নমিনেশ্যন হ'ব গতিকে এইটো সময় স্থগিত কৰা মানে কি নমিনেশ্যন দিব পাওক ইলেকশ্যন খেলিব পাওক এইটোকে কৰিছে চ' দিছ ইজ কমপ্লিটলি লাইক দেয়াৰ ইজ পলিটিকেল ষ্ট্ৰেটেজি বিহাইণ্ড দ্য কাৰ্টেন এটা কাৰোবাৰ চক্ৰান্ত আছে বুলি ভাবে নেকি অলৰেডি ক'লো মই somebody's conspiracy is there something conspiracy is there political conspiracy is there political motion is there behind the curtain স্যার যোৱা আগষ্ট মাহত হাসৰাবাৰীত যি উচ্ছেদ জাননী দিছিলে কিন্তু এইটো হাইকোৰ্টে বন্ধ কৰি দিলে তাৰ পিছৰ পৰ্যায়ত সেই পৰিয়ালসমূহত যি উচ্ছেদ জাননী ভেৰিফিকেশ্যন কৰি আছিল আজি তাৰে এজন ব্যক্তিৰ 6 বছৰীয়া সন্তানৰ নামত নোটিছ গৈছিল কিন্তু সেইটো ভেৰিফিকেশ্যন ডিচি কাৰ্যালয়লৈ আহিছিল তাৰ পিছৰ পৰ্যায়ত তেওঁ আজি হাৰ্ট এটেক কৰি মৃত্যু হ'ল আজি ইপিপিএলৰ যি বিপিএফৰ পাৰিষদ পানীৰাম বৰ্মকক বাধা প্ৰদান কৰিছে এইখন গাঁৱত প্ৰৱেশ কৰিবলৈ এই ক্ষেত্ৰত কি ক'ব আপুনি কোনটো ইছ্যু কৈছে মই ভালকৈ জ্ঞাত নহয় আৰু মই ইয়াৰ কথাটো মই ৰাইট নাও মই ক'ব নোৱাৰে মই জ্ঞাত নহয় এভিকশ্যনৰ কথা যদি হয় তেতিয়াহ'লে বিপিএফ দলে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী দেৱে কোনো ব্যক্তিক এভিকশ্যন কৰিব নোৱাৰিব বুলি তেখেতে প্ৰটেষ্ট কৰি আহিছে দলীয় নেতাসকলক লগত লৈ চান্দ্ৰুপ জংকাৰৰ ওচৰৰ যিটো মেলা বাজাৰ আছে সেই মেলা বাজাৰৰ পৰা আৰম্ভ কৰি য'ত নটিচ দিছিলে সেই নটিচ দিয়া গাঁওবোৰত গৈ পেলাই তেখেতে প্ৰটেষ্ট কৰিছে সেইটো সকলোৱে ৰাইজে জানে আৰু যিসকলক নটিচ দিছিলে এই নটিচ পোৱা মানুহসকলেও জানে যে হাগ্ৰামা মহিলাৰী আমাৰ তাত আহিছিল আৰু এভিকশ্যন বন্ধ কৰিবৰ কাৰণে তেখেতে চেষ্টা চলাইছে এই কথাটো সকলোৱে জানে আৰু সেইটোৱে আমাৰ সিদ্ধান্ত বিপিএফ দলৰ সিদ্ধান্ত